এভৰিৱান নমস্কাৰ সকলোকে আপোনালোক সকলোকে ৰঙৰ উৎসৱ ফাকুৱাৰ বহুত বহুত শুভেচ্ছা জনাইছো আশা কৰো আপোনালোক সকলোৱে ভালে আছে মোৰ খবৰ একদম বঢ়িয়া সো মই একদম হাজিকাছি ৰেডি হৈ লৈছো আজি আমি যাবলৈ ওলাইছো মাহতৰ গাঁও ঘৰলৈ নলবাৰীৰে এখন গাঁও হয় গতিকে ভাবিছো ভিডিওটো ইয়াৰ পৰা ষ্টাৰ্ট কৰো নহয় জানো গতিকে বলক আপোনালোককো মোৰ লগতে লৈ যাও আমাৰ মাহতৰ গাঁও ঘৰলৈ ইয়া আমি আহি পালোহি আৰু আহি পাই পেলাই আমি প্ৰথমতে মন্দিৰত ধূপ চাকি এনেকে জ্বলালো আৰু ইয়া ধূপ চাকি দি উঠি পেলাই মই মন্দিৰৰ চাৰিওপিনে দেখাই দিছো এবাৰ মন্দিৰটো বহুত ধুনীয়া হয় আৰু বহুত ডাঙৰ হয় আমি যোৱাৰ সময়ত বেছি ভিৰ নাছিলে পিছত কিন্তু বহুত ভিৰ হৈছিল ইয়া এখন ধুনীয়া বাহেৰে হৰাই বনাইছিলে বহুত ধুনীয়া হৈছিলে তাৰ পিছত মন্দিৰৰ ওচৰতে এটা বৰপুখুৰী আছিলে তাত এটা সৰুকে মন্দিৰো আছিলে আমি তাত গৈছিলো তাৰিও পৰিৱেশটো বহুত ধুনীয়া শুনিব পাইছো ইয়াতে হেনো এটা ডাঙৰ শিৱলিংগ বনাব এইটো ডাঙৰ পুখুৰী আছে ইয়া আৰু এইটো মন্দিৰ হয় আৰু এডাল ডাঙৰ গছ আছে গছডাল বহুত ধুনীয়া হয় আৰু চাৰিওপিনে পথাৰ আছে একদম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয় ঠাইখিনি ধুনীয়া বতাহ দি আছিলে বহুত ভাল লাগিছিলে আমি আহি পালোহি ঘৰ বহুত ভাল লাগিলে তাত গৈ পেলাই বহুত মানুহ হৈছিলে তাত আমি ঘৰৰ পৰা ভোগ আগবঢ়াইছিলে খিচিৰি খালো বহুত গৰম আছিলে আজি তথাপি বহুত ভাল লাগিছিলে তাতে মই কেইটামান ক্লিপ কৰিছিলো ভিডিও কৰিছিলো তাতে কিছুমান গোটেইখিনি কৰিব পৰা নাই বহুত মানুহ আছিলে কিছু মই মুহূৰ্ত কেপচাৰ কৰিব ট্ৰাই কৰিছিলো সেইখিনি আপোনালোকৰ আগত মই দেখাব বিচাৰিছো আশা কৰো আপোনালোকে চাই ভাল পাব লগতে মই এটা DIY বনাইছিলো সেইটো আপোনালোকক দেখাব বিচাৰিছো কেনেকৈ বনাইছিলো আপোনালোক চাগে বনায়ে মোৰ ভাল লাগে DIY বনাই বহুত ভাল টাইম স্পেন্ড হয় সেইটো আপোনালোকৰ আগত আগবঢ়াম আশা কৰো মোৰ DIYটো আপোনালোকে ভাল পাব আৰু মই যেহেতু মোৰ চেনেলটো নতুন হয় গতিকে প্লিজ আপোনালোকক মই কৈছো প্লিজ কৰিছো ৰিকুৱেষ্ট কৰিছো মোৰ চেনেলটো যেন আপোনালোক সকলোৱে লাইক কৰে কমেন্ট কৰে শ্বেয়াৰ কৰে লগতে সাবস্ক্ৰাইবো কৰিব তেতিয়াহে মই আগবাঢ়ি যাব পাৰিম আপোনালোকে যেন মোক বহুত মৰম দিয়ে সেইখিনি বিচাৰিছো গতিকে আহক তেতিয়াহলে ভিডিওটো চাও ভিডিওটোৰ মাজলৈ আগবাঢ়ো আৰু মই ইয়াতে আপোনালোকক বাই কৈছো বাই থ্যাংক ইউ সিম্পল DIY বনাব লৈছো তাৰ বাবে আমাক আইসক্ৰীমৰ ষ্টিক লাগিব আৰু গ্লুটো লাগিব তাৰ পিছত ব্ৰাছ লাগিব কালাৰ কৰিবৰ বাবে তাৰ পিছত কালাৰখিনি লাগিব তো প্ৰথমতে মই এনেকৈ তিনিডালকৈ আইসক্ৰীমৰ ষ্টিক মিলাই লৈছো তাৰ পিছত এনেকৈ ইয়াতে গ্লু লগাই পেলাই মই এইটো জইন কৰি ল'ম এতিয়া মই গ্লুটো লগাই লৈছো ইয়াতে মই গ্লুটো লগাই দিম
শুকোৱাৰ পিছত ধুনীয়াকৈ লাগি গৈছে। এতিয়া এইখিনি যিখিনি এক্সট্ৰা আছে এইখিনি মই কাটি দিম কালাৰ কৰিম। আপোনালোকে নিজৰ ইচ্ছামতে কালাৰবিলাক দিব পাৰিব যেনেকুৱা বিচাৰে। এইটো মই এনেকৈ পাৰ্পল কালাৰেৰে গোটেইটো পেইণ্ট কৰি দিম। এইটো মই ধুনীয়াকৈ গোটেইকেইটা কালাৰ কৰা হৈ গ'ল। এতিয়া ইয়াতে মই লিখিম, আপুনি যি ইচ্ছা তাকে লিখিব পাৰে। মই লিখিলোঁ, লিখা কমপ্লিট হৈ গ'ল। এতিয়া এইটোত মই এটা ধুনীয়া ফ্লাৱাৰ মই কিনি আনিছিলোঁ, এইটো লগাই দিম আৰু বেছি ধুনীয়া দেখিবৰ কাৰণে গ্লুৰে মই এইটো লগাই দিম। সাইডটা মই এটা লগাই দিম। এইটো এই গেপকেইটা অলপমান আৰু ধুনীয়া দেখিবৰ কাৰণে মই ইয়াতে এটা এটা ধুনীয়া মণি লগাই দিম।
এয়া মোৰ DIY ৰেডি।